হাই ফ্ৰেণ্ডছ আমাৰ নমস্কাৰ সকলোকে আগতে বকে নমস্কাৰ জনালো সকলোকে আৰু আজি দেৱালী আৰু দেৱালীৰ সকলোকে শুভকামনা জনালো দেৱালী সকলোকে সুস্থ কৰি ৰাখক দেহ মন সুস্থ কৰি নিৰাময় কৰি ৰাখক সকলোৱে ভালে থাকক কুশলে থাকক আজি আমাৰ বিশেষ একো প্ৰস্তুতি কৰা নহ'ব কাৰণ আমাৰ ঘৰৰে একদম ঘৰৰ নিজৰে আত্মীয় এজন ঢুকাইছে গতিকে যেহেতু চাকি বন্তি জ্বলাব মানা আছে গতিকে নোৱাৰিম জ্বলাব তো বিশেষ আজি কৰিব লগা নাই তো আজি ৰাতিপুৱাই উঠি ঘৰখিনি মই চাফ কৰিলোঁ ভণ্টিও কৰিলে চাফ তই কৰিছা ন কিবা কিবি কৰিছোঁ তাইও কৰি আছে ময়ো কৰি আছোঁ আৰু এনেকৈ আজি ৰুটি বেলি এতিয়া ৰুটি মায়ে হেৰি কৰিলে নাৰিকল চুকি পিনে এনেকৈ বিস্কিট হেৰি কৰি পেষ্ট বনাই এতিয়া আমি ৰুটিৰ ভিতৰত নাৰিকল দুটা সোমাই দিছোঁ দি উঠি এতিয়া আমি পিঠা বনাই খাম দেৱালী বুলি দেৱালী স্পেচিয়েল আৰু বহুত বকি দেই দেৱালী স্পেচিয়েল তো বেলেগ একো নকৰোঁ আৰু ৰাতিলৈকে হেৰি কৰিম কাবুলী বুট ভিজাই থৈছোঁ কাবুলী বুটখিনি ভিজা হোৱাৰ পিছত আমি হেৰি কৰিম আমি ৰুটি ঘুগনি বনাম তো ইটাও ৰুটি ৰাতিও ৰুটি আজি ৰুটিয়ে খাম তাৰমানে দেৱালী বুলি আৰু এনেও মানে দেৱালীৰ প্ৰতি বছৰে আমি ৰুটি চব্জিয়ে বনোৱা হয় ভাতটো তেনেকৈ খোৱা নাযায় দেৱালীৰ দিনাখন আৰু আজিও সেই একেই হ'ব আৰু আজি বিশেষকৈ মই টাইম পাম কাৰণ আজি যিহেতু অইন কেইবাৰ মানে লাইটিংবিলাক কৰোঁ লাইটিংখিনি কৰোঁ ডেক'ৰেশ্যনখিনি কৰোঁ আৰু প্ৰতিদিশত কিন্তু এইবাৰ মানে কৰিব নোৱাৰিম কিয় নোৱাৰিম অহাকালি আকৌ আমি চেন্নাই যাম গতিকে যদি লাইটিং সেইবিলাক আমি ডেক'ৰেশ্যন কৰি থাকোঁ তো আমি অহাকালি যোৱাৰ কাৰণে আমাৰ প্ৰব্লেম হৈ যাব কাৰণ সেইবিলাক আকৌ মানে হেৰি কৰিব লাগিব যে লগোৱাৰ পিছত আকৌ সেইবিলাক গুচাব লাগিব তো বহুত টাইম ৱেষ্ট হৈ যাব তো গতিকে আমি এইবাৰ একো নকৰোঁ অকল মমবাতি কেইটামান আনিছোঁ সেইকেইটাকে জ্বলাই দিম আৰু সেই হিচাপে আমি আজি টাইম পাম গতিকে এনেকৈ এইখিনি কৰিছোঁ ইমান অশান্তি কৰি থাকে তাই কাটো মই মা কি কৰছা এইটোৱেই আজিকালি আমাৰ হেৰি আগতে যেনেকৈ নাৰিকল চুৰকিছিল সেনেকৈ নুচুৰকে এতিয়া ডাইৰেক্ট মিস্কিত ভৰাই দিয়ে আৰু এনেকৈ মাৰি দিয়ে এনেকৈ কিন্তু বেছি টেষ্ট হয় না মা নাৰিকল চুৰকাতকৈ এনেকৈ বেছি ভাল আৰু সেনেকৈ বহুত কষ্ট এই দেখো ফুলি উঠছি হিংসা মোৰ মস্ত হিংসা কৰে ঘৰৰ কি বুলি কয় এইটো ঘৰৰ হেৰি ভিভিখন না কি কিবা বুলি কয় যি সেনেহেন হৈছে শত্ৰু নাখান ঘৰতে শত্ৰু থাকিলে বেলেগত নাথাকেতো মোৰ চেনেলটো গ্ৰ'থ হ'ব বুলি কিবা হ'ব বুলি অলপমান ওপৰত যাব বুলি তাই হিংসা কৰে দেখছি না তই নকৰা দেই এটা যদি তাই মানে ভিডিঅ' মোক বনাই দিয়ে এটা ভিডিঅ' বনাই দিয়ে ভূপেনদাক নিয়ে উঠি তই থিয়া দি গেছ পাছ কৰা কেনেকৈ ধুনীয়াকৈ ফুলি উঠি এনেকৈ খাই বঢ়িয়া লাগে মই এইটো পিঠা বিৰাট ভাল পাওঁ এইটো পিঠা মই বিৰাট ভাল পাওঁ কিন্তু মানে হেলা হ'ব ন আঙুলো বনাই দিব নোৱাৰে দিয়ে পিঠা বনাই আজি ময়ে বনালোঁ কিন্তু অশান্তি এই ভিডিঅ'টো কৰিব লগা যিমান কাপোৰ কৰিছোঁ মিনতি কৰিছোঁ প্ৰাৰ্থনা কৰিছোঁ আৰু ভিডিঅ'টো বনাই দিয়া অলপ অশান্তি ভিডিঅ'টো বনাই নেদে এনেকৈ আৰু পাৰি না ৰুটি বুলি খাবা কিন্তু ময়ে বনাই দিছোঁ আপোনালোকে দেখছি না ৰাতিপুৱা উঠি তাই এটা বইনী এটা আছে আপিছৰ কথা তাই বনাব লাগে বনাই চনাই খুৱাব লাগে তাই সেইটো কাণ্ড নাই মই এটা কৰিব লাগে চলি শুনিছে তথাপি চাওক মোৰ খাদ্য চাওক কি মজা হৈছে কি ফুলা হৈছে তই লাজ নাপাওঁ তই মই বনাব খাবি তই বনাব মই খাব লাগিছিল আজি দুপৰীয়াৰ চাহ আহক আপোনালোকক আমাৰ লগত একেলগে সহযোগ কৰি চাহ খোলা খাওঁ আহক ভালকৈ এই হৈছে গাখীৰ দিয়া চাহ বটা পৰা বেছি হেৰি কৰা নাই পানী চানী দিয়া নাই এই হৈছে নাৰিকলৰ গাভত দিয়া পিঠা লগতে ফুলা লুচি এতিয়া আমি খাম বিপ্ৰাক চাহ মা তইও মোবাইলটো লৈ থাকিব নালাগে ইয়াতে বহি খাব লাগিব আপোনালোকে কৰে না এনেকৈ চাহ মই এনেকৈ কৰোঁ কেতিয়াবা মন গ'লে কৰোঁ সদায় নকৰোঁ সদায় কৰা ধৈৰ্য নাই সদায় কৰা কেতিয়াবা মন গ'লে কিন্তু কৰোঁ মজা বঢ়িয়া চফ্ট হৈছে একদম চফ্ট বঢ়িয়া এই মাছ চাহ এইটো চাহ কেনেকৈ এৰি পিনে এতিয়া বঢ়িয়া আহিলা দেৱালীৰ বতৰ চাওক এইবাৰ ফাৰ্ষ্ট টাইমে হ'ব কিজানি দেৱালীৰ বতৰ এনেকা বৰষুণ ৰাতিপুৱাৰ পৰা দেৱালীৰ দিনা বিশেষকৈ দেৱালীৰ দিনা বৰষুণ বতৰ বেয়া হ'লে একদম বেয়া লাগে একদম মন চন তাৰমানে ইণ্টাৰেষ্ট নোহোৱা হৈ যায় বাহিৰত ওলাই যাবা কিবা যাবা এতিয়া মই অলপমান ওলাই যাওঁ মই দীপেন দাৰ ঘৰত যাওঁ তাৰপিছত দীপেন দাৰ তাতে এইবাৰ কালী পূজাও আছে তাতে ডাঙৰদি কালী পূজা হয়ে প্ৰতি বছৰে বহুত ডাঙৰকৈ হয়
গতিকে তাতেও একবাৰ তাতে ডাইৰেক্ট সোমাব নোৱাৰিম যিহেতু আমি আমাৰ ঘৰত নাপায় সোমাব মানুহ এজন ঢুকাইছে নিজৰে গতিকে বাহিৰে বাহিৰে চাম অলপ তো বাহিৰে বাহিৰে মই লীলা বাৰ ঘৰত আহিলোঁ এইটোৱে মোৰ বাইদেউ হয় হাই অঁ হাই ক সকলোকে হাই অঁ তো চিনাকি কৰি দিলোঁ তো লীলা বা তো বাহিৰে বাহিৰে আহিলোঁ এতিয়া গধূলিয়ে হয় আৰু আজি কি প্ৰস্তুতি কেনেকুৱা সেইবোৰ দেৱালীৰ প্ৰস্তুতি কেনেকুৱা ক'ত ক'ত ভাল এই সেমেকা বতৰত মস্ত বৰষুণ এইবাৰ দেৱালী মানে এনেকুৱাই হ'ল আৰু উপায় নাই ন সকলোৰে হৈছে বেয়া লাগি আছে কিন্তু বেয়া লাগিছে ন ভাল লাগিছে কিয় ভাল লাগে বতৰ ভাল বতৰ ভাল তো এতিয়া যাওঁ আৰু মোৰ ঘৰত না কি হে এতিয়া মই যাওঁ আৰু ঘৰত যা 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 অঁ এতিয়া ঘৰত যাওঁ এই লীলা বাইতাকে আহিলোঁ আৰু এতিয়া মোক লাড়ু পিঠা দিছে মৰমতে হ'ব দে দিম দে লাড়ু পিঠা দিছে লাড়ু পিঠা খুৱাম তো গ'লোঁ আৰু বাই 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 তো আমি পিছৰ লগত লগ পাম ভালকৈ বনাম আজি মানে দৌৰা দৌৰি হৈছে সেইকাৰণে বেছি ভালকৈ নবনাওঁ আৰু মানে হেৰি বৰষুণ পৰি আছে মোৰ মোবাইলটো যাব ৱাটাৰপ্ৰুফ মোবাইল নহয় এইটো কম দামী মোবাইল কি লোকেল থকা পিছত দেখি মেকুৰীৰ দৰে